এখন জংঘলৰ পিছত আছিল এখন নদী। সেই নদীখনত বাস কৰিছিল কেইটামান কাছৰে। কাছৰ দলটোৱে নদীত ঘূৰিছিল আৰু কেতিয়াবা পাৰত উঠি আহিছিল ৰ'দ ল'বলৈ। এনেদৰেই এদিন খুব ৰ'দ। কাছৰ দলটোৱে পাৰত উঠি আহিছিল। খুব ভোক লাগিছে, দিনটো জংঘলত ঘূৰিলোঁ, কোনো চিকাৰ নেপালোঁ। যাওঁ সেই নদীত যাওঁ, কিবা চিকাৰ পাওঁ নে নেপাওঁ। শিয়ালে দৌৰি দৌৰি সেই নদীখনত গৈছিল য'ত কাছৰ দলটোৱে ৰ'দ লৈ আছিল। শিয়ালক দেখি চব কাছৰবোৰে নদীত গুচি গৈছিল, কিন্তু এটা কাছৰে নদীৰ পৰা অলপ দূৰত থকাত সি পলাবলৈ নোৱাৰিছিল। কাছটোৱে পিছত ঘূৰি চাইছিল, সি দেখিছিল যে শিয়ালে তাক ধৰিবলৈ আহি আছে। তেতিয়াই সি বুজিছিল কিয় সকলোৱে শিয়ালক দেখি পলাইছিল। কাছটোৱে নিজৰ প্ৰাণ বচাবলৈ তাৰ মাথা আৰু পিঠি সকলো অংগ মাটিৰ ভিতৰত সোমাই দিছিল। তাৰ পিঠি বহুত ডাঠ আছিল। শিয়ালে অনেক চেষ্টা কৰিও পিঠিখন ভাঙিব নোৱাৰিছিল। কাছটোৱে শিয়ালৰ এইবোৰ অৱস্থা দেখি ক'লে, প্ৰিয় শিয়াল ভাই, মোৰ পিঠি ইমানেই ডাঠ আৰু মজবুত য'ত ইমান সহজে নেভাঙে। তুমি মোক খাব খুজিলে এটা কাম কৰিব পাৰা, তুমি মোক নদীৰ পানীত ঠেলি দিয়া। হ'ব পাৰে তাত মোৰ পিঠিখন কোমল হ'ব আৰু তেতিয়া তুমি মোক খুব সহজেই খাব পাৰিবা। বদমাছ শিয়ালে চেষ্টা কৰিও তাক একো কৰিব নোৱাৰিছিল আৰু পিছত সি তাৰ কথাকে বিশ্বাস কৰিছিল। আৰু পিছত শিয়ালে কাছটোক ঠেলি নদীৰ পানীত পেলাই দিছিল। লগে লগে কাছটোৱে পানীত পৰি এটা ডুবতেই নদীৰ পানীৰ দ্বাৰা নিৰাপদ জেগাত গুচি গৈছিল। শিয়ালে অলপমান পিছত পানীত কাছটোক চাইছিল, কিন্তু কাছটোৱে তাৰ পৰা পলাই গৈছিল। অলপমান পিছত কাছটোৱে শিয়ালক কৈছিল, কোনো সন্দেহ নাই যে তুমি এটা চালাক প্ৰাণী, কিন্তু মনত ৰাখিবা তুমি অকলেই চালাক প্ৰাণী নহয়। দুষ্ট শিয়ালে তাৰ চিকাৰ হেৰুৱাইছিল। শিয়ালে কাছৰ বুদ্ধি বুজিবলৈ পাৰিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। ধন্যবাদ।